হৈ গ'ল আপোনালোকেও গম পাইছে আৰু 15 ভিডিঅ' এটা ভাইৰেল হৈছিলে সেইটো কাৰণে মই আজি আহিবলগীয়া হৈ গ'ল পাব্লিকবিলাকে মোক এতিয়া ইমান মই হেৰেছমেণ্ট পাইছোঁ এতিয়া কিছুমান মানে মোৰ নাম মোৰ টাইটেল মোৰ ফটো দি ফুৰিছে ছ'চিয়েল মিডিয়াত কথাটো একো নাই ঘৰৰ কথা এনে লগত অলপমান ধেমালি কৰিলোঁ সেইটো কিন্তু এতিয়া কথাটো ক'ত গৈ পাই গ'ল সেইটো কাৰণে মই এতিয়া আজি আহিবলগীয়া হৈ গ'ল মিডিয়াৰ ওচৰত আৰু মই যদি তাক কিবা কথা কোৱা নাই মই চবক মই চৰি খুজিছোঁ কিন্তু কথাটো একো নাই সেইটোৱে জাষ্ট ধেমালিতে কৈ পাৰোঁ কিবা কিবি সেইটোৱে আৰু মই CM ছাৰকো মই চৰি কম দিলে কথাতে তাৰ নামো ওলাই গ'ল CM ছাৰৰ নামো ওলাই গ'ল মই পাৰ্চনেলি গৈও মই চৰি খুজিলোঁ এতিয়া থ্ৰু মিডিয়াও মই জাষ্ট আকৌ চৰি কৰিছোঁ ছাৰকো বুজিছোঁ ছাৰে মাফ কৰিব আৰু সেইটোৱে এতিয়া কথাটো মই অলৰেডি FIR দিলোঁ আপোনালোকে থানাত গৈ ইনকুৱাৰী কৰিব পাৰে মই FIR দিলোঁ আৰু এতিয়া আজি আহিবলগীয়া হৈ গ'ল সেইদিনা গভৰ্ণমেণ্ট পৰামৰ্শখিনিৰ পৰাও কিবা এটা কথা আহিছিলে সেইদিনা মিডিয়াত কিন্তু মানে এইটো ক্লেৰিফিকেশ্যন দিবৰ কাৰণেও মই আহিছোঁ কথাটো একো নাই আৰু এতিয়া যোনে মোৰ ফটো মোৰ নামবিলাক ভাইৰেল কৰি আছে মই ৰিকুৱেষ্ট কৰিছোঁ সিহঁতে ডিলেট কৰি দিয়ক নহ'লে ৰিমুভ কৰি দিয়ক মোৰ এজনী ছোৱালী মানুহ মোৰ ইমেজ আছে তো মই মেবি কালি মই লিগেল হেল্প ল'ব লাগিব মানে ল'বলগীয়া হ'ব পাৰে মই কালি লিগেল হেল্প মানে মই FIR দিব পাৰিম কিন্তু যোনে ভাইৰেল কৰিছে সেইটো এগেইনষ্টত মই FIR দিলোঁ আপোনালোকে গৈ থানাত চেক কৰিব পাৰে মই এইটোৱে ক'ম আচ্ছা এইটো কোনে ভাইৰেল কৰিছে আপোনাৰ মতে অডিঅ' তাৰ ওপৰতে আছে অডিঅ' তাৰ নামটো বৃহৎ নাৰ্জাৰী আৰু তাৰ ফ্ৰেণ্ডে কৈছিলে যে কি কিবা অডিঅ'টো দিছিলে লংচদাৰ তিমুঙে আচ্ছা কিয় কৰিলে তুমি মানে আপোনাৰ ফোনত আপুনি কথা পাতিছিল নে কাৰ ফোনত কথা পাতিছিল আৰু এতিয়া কথাও নহয় 2 বছৰৰ আগৰ কথা লিখিত মই অলৰেডি দিলোৱে মই আপোনাৰ ভণ্টিৰ ফোনৰ কথাটো নাৰ্জাৰী কেনেকুৱা পালে নাৰ্জাৰীয়ে মানে ভণ্টিৰ বয়ফ্ৰেণ্ড তাৰপিছতে আৰু তাৰ ফোন বেয়া ফোন গ'ল ভণ্টিয়ে তাৰ পুৰণা ফোনটো টিপিলে এই নাৰ্জাৰী আৰু এইটো অডিঅ' ৰেকৰ্ডিংটো তাত থাকি গ'ল এইটো 2 বছৰ পুৰণা কথা এতিয়াৰ নহয়